কলিয়াবৰ মহাবিদ্যালয়ত 2024-2025 ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আসুৰ বৃহৎ জয়লাভ আটাইকেইটা পদতে আসু সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয় সভাপতি পদত মৃন্ময় তামুলী সাধাৰণ সম্পাদক পদত মলয় ৰঞ্জন বৰাৰ জয়লাভ হয় কলিয়াবৰ মহাবিদ্যালয়ত 2024-2025 ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আসুৰ বৃহৎ জয়লাভ আটাইকেইটা পদতে আসু সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয়লাভ সভাপতি পদত মৃন্ময় তামুলী সাধাৰণ সম্পাদক পদত মলয় ৰঞ্জন বৰাৰ জয়লাভ আসুৰ জয়লাভৰ পাছতে ফটকা ফুটাই বৃহৎ ৰেলী বাহিৰ কৰি আনন্দ উল্লাস কৰে শিক্ষাৰ্থীসকলে কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী তথা প্ৰতিজন শিক্ষাৰ্থীক বহুত ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ জনাইছোঁ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাক ইমানখিনি সহযোগিতা কৰাৰ কাৰণে কলিয়াবৰ মহাবিদ্যালয়ৰ সমগ্ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে খুব সুন্দৰভাৱে আজি এই বৰ্ষৰ নিৰ্বাচন অনুষ্ঠিত কৰিলে সকলোকে জনাইছোঁ বহুত ধন্যবাদ আৰু সকলোলৈকে মোৰ ফালৰ পৰা সংগ্ৰামী ধন্যবাদ তুমি কি পদত জয়লাভ কৰিলা সাধাৰণ সম্পাদক কলিয়াবৰ কলেজৰ শিক্ষাৰ্থী সমাজৰ উন্নয়নৰ কাৰণে আগবাঢ়িবা আমি যি কৰিব পাৰোঁ সদায় হাত ধৰি পেলাই ছাত্ৰ ছাত্ৰীসকলক সদায় আগবাঢ়িবলৈ চেষ্টা কৰিম আগৰ দাদা বাইদেউসকলে সকলোখিনি কৰি থৈ গৈছে কিন্তু তেওঁলোকেও যিখিনি বাকী আছে সেইখিনি আমি একেলগে সকলোৱে সহায় সহযোগিতা সুবিধা পৰামৰ্শে আগবাঢ়ি যাম বুলি কলিয়াবৰৰ পৰা অনু বৰাৰ ৰিপৰ্ট জনজাগৰণ লাইভ